এটা কথা কওঁ, প্ৰতিটো কথা যদি অন্তৰত লগাই লোৱা ন, অকল কান্দিয়েই থাকিবা। সেইকাৰণে যোন যেনেকুৱা তাৰ লগত তেনেকুৱাই বনি থাকা। যদি কোনোবা ব্যক্তিয়ে তোমাক হাৰ্ট কৰিছে আৰু তুমি গম পাই গ'লা, তেতিয়া জানা তুমি কি কৰিবা? তুমি সেইজন ব্যক্তিক কেতিয়াও নক'বা যে তুমি গম পাই গ'লা, আৰু সেইজন ব্যক্তিক তুমি চিৰদিনৰ বাবে এৰি দিব লাগে। জীৱনভৰ সেই ব্যক্তিজনে অশান্তি হৈ থাকক আৰু পস্তাই থাকক, কিয়নো তুমি তাক কিয় এৰিলা। কাৰোবাক বাৰ বাৰ বিশ্বাস দি থাকিব লাগে, এনেকুৱা প্ৰেমতকৈতো অকলশৰীয়াই ভাল। কাৰণ অকলশৰীয়া জীৱনে ইমান কষ্ট নিদিয়ে। জীৱনৰ এটা ডাঙৰ ৰহস্য কৈছোঁ শুনক, যিটো আপোনাৰ বহুত কামত আহিব। আপুনি এজন ব্যক্তিৰ যিমান ওচৰত যাব বিচাৰিব, সি সিমানেই দূৰত যাব, আৰু সেইজন ব্যক্তিৰ পৰা যিমান দূৰ যাব বিচাৰিব, সিমানে তাক ওচৰত পাব। ট্ৰাই কৰি চাই ল'ব। জীৱনত ছিক্ৰেট কাকো নক'বা, কাৰণ এনেকুৱা এটা দিন আহিব যেতিয়া সেই ব্যক্তিজনে তোমাৰ অতীতৰ কথাবোৰ মনত পেলাই তোমাক তল পেলাবলৈ বিচাৰিব। যদি আপুনি কাৰোবাক সঁচা ভাল পায়, তাক কেতিয়াও সন্দেহ নকৰিব, আৰু যদি কাৰোবাৰ ওপৰত সন্দেহ আছে, তাক কেতিয়াও ভাল নাপাব। মানুহে এই দুয়োটা কাম একেলগে কৰি পেলায় আৰু জীৱনভৰ পস্তাই থাকে। যদি আপোনাৰ বয়স 16 বছৰ পৰা 26 বছৰ বয়সৰ হয়, তেন্তে ধ্যান দি শুনক। এইটোৱে বয়স হয় যিটোত আপুনি সকলোতকৈ মতলবী মানুহ লগ পাব, আৰু যি আপোনাক ব্যৱহাৰ কৰি চিৰদিনৰ বাবে এৰি দিব। সেইকাৰণে বাচি থাকিব। বহুত মানুহক আপুনি দেখিছে চাগে, প্ৰেম ভাল পোৱা পাবলৈ ভিক্ষা খোজে, প্ৰেম ভাল পোৱা পাবলৈ নিজৰ হাত কাটে, কিন্তু খুজি লোৱা প্ৰেম ভাল পোৱা বেছি দিনলৈকে নচলে। প্ৰেম ভাল পোৱা সেইটো হয় যি নিজেই আপোনাৰ ওচৰলৈ আহে আৰু আপুনিও তাৰ সন্মান কৰে। সেইটো ভাল পোৱা জীৱনভৰ থাকে, চিৰদিনৰ বাবে থাকে। জীৱনত এজন বন্ধুৱে এনেকুৱা বনাব যি মৃত্যুলৈকে আপোনাৰ হাত নেৰে, সদায় আপোনাৰ লগত থাকিব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।